এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মই ক'বলৈ চেষ্টা কৰিম। তো কথাটো এনেকুৱা যে এইবাৰ SSC GD ভেকেঞ্চি আহিছে 25,000, কিন্তু আমি যদি এভাৰেজ যদি 3-4 বছৰ যদি ভেকেঞ্চি এছেছমেণ্টটো কৰোঁ তেতিয়াহ'লে 50,000 মান থাকে। ঠিক আছে, তো লাষ্ট ইয়াৰ আমাৰ 53,000 বৰ্তমান ৰিক্ৰুটমেণ্ট প্ৰচেছ প্ৰায় শেষে হৈছে, ফাইনেল মেৰিট লিষ্ট বাকী আছে আৰু খুব কম সময়ৰ ভিতৰত ফাইনেল মেৰিট লিষ্টটো আহিব। তো এইবাৰ ভেকেঞ্চি 25,000, ইয়াতকৈ ভেকেঞ্চি কি বাঢ়িব নে কিহৰ কাৰণে কম আহিলে কি? তো চাওক, ভেকেঞ্চি বাঢ়িব। ঠিক আছে, কিয় বাঢ়িব? কাৰণ বৰ্তমানলৈকে CRP, BSF, আছাম ৰাইফলছ, SSB ইহঁতে নিজৰ ভেকেঞ্চি এছেছমেণ্ট কৰি যিখিনি ডিৰেক্টৰেট আছে ইহঁতৰ যিখিনি আমাৰ গ্ৰুপ চেণ্টাৰবিলাক আছে, তো এইবিলাকে ৰিপৰ্টবিলাক SSCক প্ৰপাৰ এতিয়ালৈকে দিয়া নাই। ঠিক আছে, মই এইটো এডমিনিষ্ট্ৰেটিভৰ লেভেলৰ কথাটো কৈছোঁ। তো যেতিয়ালৈকে ভেকেঞ্চি এছেছমেণ্টটো সিহঁতে প্ৰপাৰ নিদিয়ে তেতিয়ালৈকে SSC এই ভেকেঞ্চিটো প্ৰকাশ কৰিব নোৱাৰে। বৰ্তমানলৈকে SSCৰ হাতত যিখিনি তথ্য আছে সেই তথ্য হিচাপত বৰ্তমানলৈকে 25,000 ভেকেঞ্চি সিহঁতে অ'পেন কৰি দিছে। ঠিক আছে, তো অনাগত দিনত আমি দেখিম যে আৰু 2-3 মাহ পিছত যে SSC ভেকেঞ্চি প্ৰায় গৈ 50,000 মান থাকিব। কাৰণ আমি চাওঁ প্ৰত্যেক বছৰে CRPFৰ ভেকেঞ্চি প্ৰায় 13,000-ৰ পৰা 14,000 থাকে। ঠিক আছে, BSFৰ 11,000-ৰ পৰা 12,000 থাকে। CICFৰ ভেকেঞ্চি যিটো ভেকেঞ্চি এছেছমেণ্ট এইটো অলৰেডি হৈ গ'ল, সেইকাৰণে আমি CICFৰ ভেকেঞ্চি ফুল দেখিলোঁ। CICFৰ আৰু ভেকেঞ্চি আমি ইনক্ৰিজ হোৱা নেদেখোঁ, কিন্তু CRP, BSF এইবিলাকৰ বাঢ়িব। ঠিক আছে, ITAP ইহঁতৰ ভেকেঞ্চিটো বাঢ়িব। তো এতিয়া কথাটো এনেকুৱা, তো খুব কম সময়ৰ ভিতৰতে আমি ভেকেঞ্চি এছেছমেণ্টটো আমি গম পাম। যিহেতু আল্টিমেটলি এইটোৱে যে ডিপাৰ্টমেণ্ট ৱাইজ মানে ভেকেঞ্চি যিটো এছেছমেণ্ট সেইটো মানে কি SSCক দিয়া নাই, আৰু SSCক দিলে SSC আমাক দিব পাৰিব, বস্তুটো সেইটোৱে। তো SSC সময়তো নটিফিকেশ্যন উলিয়াবই লাগিব, তো সেইকাৰণে SSC বৰ্তমান নটিফিকেশ্যনটো উলিয়াই দি দিছে। খুব সময়ৰ ভিতৰত আমি গম পাম আৰু যে কিমান ভেকেঞ্চি থাকিব কি নাথাকে। বাছ আজিলৈ এইখিনি।